পৃথক বড়োলেণ্ডৰ দাবীত এপছুৰ অনিৰ্দিষ্টকালীন অনশন কেইবাদিনো পাৰ হ'ল সঁহাৰি নাই চৰকাৰৰ এখন পত্ৰ প্ৰেৰণ কৰিয়েই দায়িত্ব সামৰিছে চৰকাৰে দ্ৰুত অৱনতি ঘটিছে অনশনকাৰীৰ স্বাস্থ্যৰ নিজা জাতি ভাষা কৃষ্টি সংস্কৃতিৰ সুৰক্ষাৰ বাবে নিখিল বড়ো ছাত্ৰ সন্থাই দীৰ্ঘদিন ধৰি দাবী কৰি আহিছে পৃথক বড়োলেণ্ডৰ পুনৰ একেই দাবী অনিৰ্দিষ্টকালীন অনশনত বহিল এপছু সহযোগ PJACBM আৰু NDFB প্ৰগতিশীলৰ কেইবাদিনো অতিক্ৰম কৰাৰ পিছতো কোনো গুৰুত্ব দিয়া নাই চৰকাৰে যাৰ বাবে অধিক গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ এপছুৰ তেখেতসকলে যি কৰে সোনকালে কৰক আমি বাট চাই আছো আমি ডিক্লেয়াৰ কৰিছোঁ যে এপ্ৰিলত ফাৰ্ষ্ট উইকত 100 আৱাৰ্ছ নেশ্যনেল হাইৱে ব্লকেড মানে অইন সংগঠনৰ নিচিনা ডিক্লেয়াৰ দি পেলাই ঘৰত শুই থাকিব সেইটো নহ'ব লাখ লাখ মানুহ ওলাই আহি নেশ্যনেল হাইৱে ব্লকেড আৰু ৰেলৱে 100 আৱাৰ্ছ ৰেলৱে ব্লকেড প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা এপছুৰ নেতৃত্বৰ হাজাৰ হাজাৰ মানুহ আহি পেলাই ৰেলৱেত বহিম আমি তেতিয়া গম পাব ৰাজনাথ সিং ক'ত থাকে সময় আছে নে নাই নৰেন্দ্ৰ মোদীৰ সময় আছে নে নাই সৰ্বানন্দ সোণোৱালৰ সময় আছে নে নাই তেতিয়া গম পাব এপছুৰ সভাপতি প্ৰমোদ বড়োৱে ক'লে চৰকাৰে গুলী বাৰুদ লৈ সাজু হওক আমি আন্দোলন কৰিমেই আৰু গুলী বাৰুদ কিবা কিবি লাঠি চাঠি যোগাৰ কৰি লওক চৰকাৰে আমি স্পষ্ট কৰি দিছোঁ এপছুৰ ধৈৰ্যৰ পৰীক্ষা নল'বলৈ সকিয়নি প্ৰমোদ বড়োৰ অগ্নি পৰীক্ষা কৰিছে তেখেতসকলে আমি পৰীক্ষাটো দি আছো পৰীক্ষা দিয়াত একো অসুবিধা নাই আমিও ইহঁতক পৰীক্ষা লৈ আছো কিন্তু এটা কথাটো ইহঁতে পৰীক্ষাত মানে আমি স্পষ্ট হ'লো ইহঁতৰ এনচাৰৰ পৰা যিটো এনচাৰ স্ক্ৰিপ্ট ইহঁতে আমালৈ পঠাইছে যে বড়োসকলৰ অস্তিত্ব লৈ পেলাই জীয়াই থকাটো ইহঁতে নিবিচাৰে আমাৰ ভাষা সংস্কৃতি লৈ পেলাই পৰিচয় লৈ পেলাই জীয়াই থকাটো ইহঁতে নিবিচাৰে ইফালে ৰাজ্য চৰকাৰে আলোচনাৰ বাবে জিলা উপায়ুক্তৰ যোগেদি এখন পত্ৰ প্ৰেৰণ কৰিছে অনশনকাৰীলৈ কিন্তু অনশন কৰা 3 সংগঠনৰ ভিতৰত NDFB প্ৰগতিশীলৰ নাম পত্ৰখনত উল্লেখ নথকাত ক্ষুব্ধ হৈ পৰিছে তিনিওটা সংগঠনৰ নেতৃত্ব বুধবাৰে পুৱা 8 বজাত জিলা প্ৰশাসনৰ সৈতে আলোচনা কৰাৰ অন্ততহে এপছুৱে সিদ্ধান্ত ল'ব এই অনশন কাৰ্যসূচী প্ৰত্যাহাৰ কৰে নে নকৰে কেমেৰা পাৰ্চন প্ৰণৱ মুছাহাৰীৰ সৈতে কোকৰাঝাৰৰ পৰা বিনয় বসুমতাৰীৰ ৰিপৰ্ট প্ৰতিদিন টাইম